ইৰাণৰ আক্ৰমণত বেঞ্জামিন নেতান্যাহুৰ মৃত্যু হ'ল নেকি? সপুত্ৰক বেঞ্জামিন নেতান্যাহুৰ মৃত্যুৰ খবৰ পৰীক্ষাৰ আওতালৈ আহে। চেটবটটোৱে দাবী কৰে যে এইটো AI জেনেৰেটেড। এখন কফি শ্বপত সাধাৰণভাৱে বহি ইৰাণ লেবাননৰ অপাৰেশ্যন আৰু সুৰক্ষিত অঞ্চলৰ বিষয়ে কথা পাতি কফি খাই থকা বেঞ্জামিন নেতান্যাহুৰ এইটো এটা ডিপ ফেক ভিডিঅ'। এনেকুৱা কোনো বাস্তৱ ঘটনাৰ অস্তিত্ব নাই। মূল পোষ্টটোৱে এক স্পষ্টভাৱে উন্নত আনৰিলিজড AI বুলি অভিহিত কৰিছে।